কুচুগাঁও ব্লক BPF বৰ অধীনত যোৱা 17 তাৰিখত যেটো ন্যাচারাল ক্যালামিটিক্স ধুমুহা আহাৰ কাৰণে আমি সেইদিনাতো আমি পৰিদৰ্শন কৰিব পৰা নাই কিন্তু তৎক্ষণাৎ আমি তাৰ পিছদিনা 18 তাৰিখত সন্মানীয় আমাৰ কুচুগাঁও সমষ্টিৰ EM আৰু দতমা সমষ্টিৰ MLA শ্ৰীযুত ৰবিৰাম নাৰ্জাৰীৰ মানে তত্ত্বাৱধানত আমি কুচুগাঁও ব্লক BPF দলৰ তৰফৰ পৰা এখেতক লৈ পেলাই আমি য'ত মানে ধুমুহা হৈছে ঘৰবিলাক মানে নষ্ট হৈছে এইবিলাক আমি পৰিদৰ্শন কৰিছোঁ পৰিদৰ্শন কৰাৰ পিছত আমি MLA মহোদয়ক লৈ EM মহোদয়ক লৈ তৎক্ষণাৎ আমি BTCৰ চিফ হাগ্ৰামা মহিলাৰ লগত আমি বহিছোঁ হাগ্ৰামা মহিলাৰ ছাৰৰ লগত বহি পেলাই আমি হাগ্ৰামা মহিলাৰ ছাৰক কৈছোঁ যে আমি যদি আমাৰ সমষ্টিবাসী দুখীয়া গৰীব দুখীয়াবিলাকক যদি আমি কিবা এটা সহায় কৰিব পাৰোঁ খুব ভাল হ'ব ছাৰ বুলি কোৱাৰ লগে লগে হাগ্ৰামা মহিলাৰ ছাৰে আমাক প্ৰত্যেক বেনিফিচিয়াৰীক 3 বানকৈ টিন বিতৰণ কৰাৰ কাৰণে আমাক আজি পঠাই দিছে তো গতিকে আমি আজি এই টিনটোই বিতৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ 376 বেনিফিচিয়াৰী এই বেনিফিচিয়াৰীবিলাকক আমি 3 বানকৈ আজি টিন বিতৰণ কৰিম ধন্যবাদ থেংক ইউ তো আমাৰ সন্মানীয় ৰবিৰাম নাৰ্জাৰী বিধায়ক তথা কুচুগাঁও সমষ্টিৰ EM মহোদয়ে যি ধৰণে মানে নিজে আমাৰ ধুমুহা হোৱা ঘৰবিলাকৰ বেনিফিচিয়াৰীবিলাক ঘৰে ঘৰে ঘূৰি পেলাই একেতে পৰিদৰ্শন কৰিছে ঠিক একেতে কথা দিছিলে যে মই কিবা এটা কৰিম বুলি কথা দিয়াৰ লগে লগে দুদিন পাছতে একেতে বা আমাৰ হাগ্ৰামা মহিলাৰ ছাৰে যে আমাৰ বেনিফিচিয়াৰীবিলাকক টিন দিয়াৰ কাৰণে আজি আমাৰ টিন পঠিয়াইছে তো এইটো আমি আজি বিতৰণ কৰিম